হাই হেল্ল' নমস্কাৰ। আজিৰ এই গল্পটি অলপ ব্যতিক্ৰমী চিন্তাধাৰাৰ ওপৰত আধাৰিত। মানুহৰ জীৱনশৈলীৰ ওপৰত যে প্ৰকৃতিয়ে দিয়া জীৱ জন্তুবোৰৰ কিমান মহত্ব আছে, আমি মানুহবোৰে হয়তো লাহে লাহে পাহৰিব ধৰিছোঁ। সিহঁতৰ জীৱনত ঘটা প্ৰতিটো ঘটনাৰ লগত হয়তো কেতিয়াবা আমিবোৰো জড়িত আছোঁ। এই গল্পটো সম্পূৰ্ণ কাল্পনিক আৰু ইয়াক উপস্থাপন কৰাৰ লক্ষ্যটো একমাত্ৰ আমাৰ চিন্তাধাৰাবোৰক সলনি কৰাৰ। এই গল্পটি এজনী মাইকী কুকুৰ মিনতিৰ ওপৰত আধাৰিত। আহক আমি গল্পটি আৰম্ভ কৰোঁ। আজি মালিকৰ ঘৰ তলা মৰা। গোটেই ৰাতি পহৰা দিয়া মিনতিৰ কাৰণে যেন মালিকৰ অলপো কাণসাৰ নাই। সিহঁতক সততে চোৱা ভাত দিয়া পকাখনো আজি উদং। মিনতিয়ে চিন্তাত পকাখনতে নখেৰে আঁচুৰিব ধৰিলে। মিনতিৰ তিনিওটা পোৱালি ভোকত আহি মিনতিৰ পেটৰ মাজত লুকালেহি। মিনতিৰ দুই চকু আজি সেমেকা। পোৱালিকেইটাৰ ভোক দেখি মিনতিয়ে মালিকৰ ঘৰৰ চোৱা পাতনিৰ ফালে চোচা মাৰিলে। চোৱা পাতনিৰ বোকা খুচকি মিনতি ২-৩ দিনৰ বাহী মাংসৰ হাড় কেইডালমান গোটাই আনি পোৱালিকেইটাৰ আগত ৰাখিলে। এয়াই যেন অতদিনা উজাগৰি নিশা কটোৱা মিনতিৰ ৰৈ যোৱা প্ৰাপ্য। তিনিওটা পোৱালিয়ে মাকে গোটাই দিয়া খাদ্যকণক অমৃতৰ দৰে খাবলৈ ধৰিলে। পিছে মিনতিয়ে গম পাইছিল, এইখিনি খাদ্য যে তাইৰ পোৱালিকেইটাৰ কাৰণে যথেষ্ট নহয়। ভোকাতুৰ আৰু ভাগৰুৱা মিনতিয়ে নিৰুপায় হৈ মালিকৰ ঘৰৰ পৰা বাহিৰত ওলাই খাদ্য যোগাৰ কৰিবলৈ থিৰাং কৰিলে। ৰাতিৰ পৰা দিয়া নেৰা নেপেৰা বৰষুণক সাৰথি কৰি লৈ মিনতি গেটখনৰ বাহিৰ ওলাই বাটৰ পিনে আগবাঢ়িল। বাটৰ কিনাৰত থকা সকলো খাদ্য ইতিমধ্যে বৰষুণত প্লাবিত হৈছে। নিৰুপায় হৈ মিনতি সন্মুখত থকা ঘৰখনত সোমাবলৈ চেষ্টা কৰিলে। ভঙা জেওৰাৰ মাজেদি যেনে মিনতি সোমাই পৰিল। বাঁহৰ চোকা আহে মিনতিৰ পিঠিত আঁচুৰি ৰক্তক্ষৰণ কৰিলে। পিছে নিজৰ পোৱালিকেইটাৰ চিন্তাত এই আঘাতক আওকাণ নকৰি মিনতি চোৱা পাতনিৰ দিশে আগবাঢ়িল। মিনতিৰ চিন্তা বাঢ়িল। চোৱা পাতনিও আজি মিনতিৰ কাৰণে মৰুভূমি সদৃশ হৈ পৰিল। উপায়ন্তৰ হৈ মিনতিয়ে ঘৰখনৰ পিছফালে থকা দুৱাৰখনত আহি থিয় হৈ পৰিল। ভিতৰত গৃহস্থই বনাই থকা সুস্বাদু ব্যঞ্জনৰ সুগন্ধই মিনতিৰ কিছু চিন্তা দূৰ কৰিলে। হঠাতে দুৱাৰখন গৃহস্থই খুলিলে। বেচেৰী মিনতি আগৰ দুয়োখন ভৰি আগুৱাই মূৰ তল কৰি গৃহস্থৰ আগত খাদ্যৰ কাৰণে মূৰ দোৱাব ধৰিলে। পিছে মিনতিয়ে হয়তো গম পোৱা নাছিল, তাই যে কোনো আভিজাত্য ঘৰৰ পোহনীয়া কুকুৰ নাছিল। তাই যে বাটৰ কুকুৰ। সিহঁত যে পদে পদে লাঞ্ছিত হবলৈহে পৃথিৱীত জন্ম পাইছে। গৃহস্থই হুলস্থুল লগাই মিনতিৰ ওপৰত এডাল লাঠিৰে জোৰকৈ প্ৰহাৰ কৰিবলৈ ধৰিলে। লেই লেই চেই চেই শব্দৰে মিনতিৰ কাকতিক নস্যাৎ কৰি তাইক আঘাতগ্ৰস্ত কৰিলে। মিনতিৰ কাণেদি তেজ বব ধৰিলে। নিজৰ তিনিওটা পোৱালিৰ চিন্তি কোনোমতে মিনতি সেই ঘৰৰ পৰা ওলাই আহিলে। পিছে মিনতিৰ মগজুৱে যে কাম কৰা বন্ধ কৰি দিলে। এখোজ দুখোজকৈ তাই নিজৰ পোৱালিকেইটাৰ কাষলৈ যাবলৈ চেষ্টা কৰিলে। পিছে তাইৰ শৰীৰটোৱে যেন তাইক লগ দিয়া নাছিল। লাহে লাহে চুচৰি বাগৰি এটা সময়ত মিনতি ঢলি পৰিল। তাইৰ দুইফালে দুডাল দীঘল লোৰ লাইন। তাই মালিক ঘৰৰ কাষৰ ৰেল লাইনৰ মাজমজিয়াতে শুই পৰিল। তিনিওটা পোৱালিয়ে মাকক গেটৰ মুখৰ পৰাই দেখা পালে। মাকে আনি দিব লগা খাদ্যৰ ভাগ বতৰাক লৈহে যেন তিনিওটা পোৱালিয়ে যুঁজি যুঁজি ফূৰ্তিৰে মাকৰ ওচৰলৈ লাহে লাহে আগবাঢ়িল। হঠাৎ আঁতৰৰ পৰা ৰেলৰ শব্দই ভাঙি উঠিল। ৰেলৰ শব্দই যেন মিনতিৰ আঘাতপ্ৰাপ্ত কাণৰ মাজেদি পাৰ হৈ যোৱা নাছিল।
তাইৰ তিনিওটা পোৱালি আহি মাকৰ কাষ পাওঁ পাওঁ। হঠাৎ ৰেলখন তাইৰ ওপৰেদি পাৰ হৈ গ'ল। বাটৰ কুকুৰ বাটতেই বিলীন হৈ গ'ল।